নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 1 আমাৰ পৃথিৱী ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তেনেহ'লে বেছি দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমে আমাৰ 1 নম্বৰত দি আছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে সূৰ্যৰ পৰিয়ালৰ নাম কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে সূৰ্যৰ পৰিয়ালৰ নাম হ'ল সৌৰজগত। তাৰপিছত খ নম্বৰটো যে পৃথিৱীৰ উপগ্ৰহৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম পৃথিৱীৰ উপগ্ৰহৰ নাম হ'ল চন্দ্ৰ। 2 নম্বৰ প্ৰশ্নটো যে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? ইয়াৰ উত্তৰটো লিখিব লাগিব চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱী যথেষ্ট ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি। তাৰপিছত আমাৰ অনুশীলনীৰ 2খিনি দি আছে যে 1 নম্বৰৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? ইয়াৰ উত্তৰটো লিখিম গোলক হ'ল বৃহৎ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আৰ্হি বা নমুনা। খ নম্বৰ প্ৰশ্নটো যে পৃথিৱীৰ পৰিধি কিমান? ইয়াৰ উত্তৰটো লিখিম পৃথিৱীৰ পৰিধি প্ৰায় 4000 কিলোমিটাৰ। গ নম্বৰ প্ৰশ্নটো পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? ইয়াৰ উত্তৰ লিখিম যে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দি আছে যে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ লিখিম যে পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এটা ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। তাৰপিছত আমাৰ অনুশীলনীৰ 3খিনি দি আছে যে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ইয়াৰে ক নম্বৰ প্ৰশ্নটো দি আছে যে অক্ষৰেখা কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো যে বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰটো লিখিম যে বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী। গ নম্বৰটো যে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? ইয়াৰ উত্তৰটো লিখিম যে সুমেৰু কৌণিক মান হ'ল 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী দক্ষিণ। 2 নম্বৰ প্ৰশ্নটো যে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সম দূৰত পূব পশ্চিমাকৈ এটা ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয়। এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধক বোলা হয়। বিষুৱ ৰেখাৰ অন্য এক নাম হ'ল নিৰক্ষ ৰেখা। বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। তাৰপিছত অনুশীলনী 4 দি আছে যে আমাৰ 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ইয়াৰ ক নম্বৰটো দি আছে যে দ্ৰাঘিমা ৰেখা কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে। তাৰপিছত খ নম্বৰটো যে দ্ৰাঘিমাংশ কি? ইয়াৰ উত্তৰটো লিখিম দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী 0 হিচাপে প্ৰকাশ কৰা হয়। এই কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয়। ক নম্বৰটো যে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। খ নম্বৰটো যে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? ইয়াৰ উত্তৰটো লিখিম যে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180ডাল আৰু পশ্চিম দিশেও 180ডাল অৰ্থাৎ মুঠতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰ 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূৰ্ব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দি আছে যে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলা হয়। পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। দ্ৰাঘিমা ৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ মেৰুবিন্দুত দ্ৰাঘিমা ৰেখাবোৰ লগ হৈ যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰটো দি আছে যে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। ইয়াৰে উত্তৰটো লিখিম ক নম্বৰত বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ পুৱা পশ্চিমাকৈ যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক অক্ষৰেখা বোলে।
আনহাতে প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলা হয়। তাৰপিছত খ নম্বৰত লিখিব লাগিব যে অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল। গ নম্বৰটো অক্ষৰেখাবোৰ হৈছে পূৰ্ণবৃত্ত, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ হৈছে অৰ্ধবৃত্ত। খ নম্বৰটো যে পৃথিৱীৰ উপৰিভাগত মুঠ 180ডাল অক্ষৰেখা আছে, তাৰপিছত আনহাতে পৃথিৱীৰ উপৰিভাগত মুঠ 360ডাল দ্ৰাঘিমা ৰেখা আছে। তাৰপিছত অনুশীলনৰ পাছৰখিনি দিয়া আছে যে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে NASৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰটো লিখিম যে NASৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খ নম্বৰ প্ৰশ্নটো কৈছে যে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? ইয়াৰ উত্তৰটো লিখিম যে সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। তাৰপিছত ক নম্বৰটো পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰটো লিখিম যে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। তাৰপিছত খ নম্বৰটো অপসূৰ আৰু অনুসূৰ কাক বোলে? ইয়াৰ উত্তৰটো লিখিম পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে। আনহাতে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বোলা হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰটো লিখিম পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। তাৰপিছত 2 নম্বৰটো প্ৰশ্নটো আৰ্হিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। ইয়াৰ উত্তৰটো লিখিম পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 ডিগ্ৰী কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে। ইয়েই হৈছে পৃথিৱীৰ আৰ্হিক গতি বা অৱৰ্তন গতি। এইদৰে এপাক ঘূৰোতে পৃথিৱীক 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। ইয়াৰ ফলাফল দুটা হ'ল 1 নম্বৰত লিখিম যে আৰ্হিক গতিৰ ফলত দিন ৰাতি হয়। খ নম্বৰত লিখিম আৰ্হিক গতি বা অৱৰ্তন গতিৰ ফলত ভূ-পৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়। 3 নম্বৰ প্ৰশ্নটো যে বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। ইয়াৰ উত্তৰটো লিখিম পৃথিৱীয়ে নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে। ইয়াকেই পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বোলে। ইয়াৰ দুটা ফলাফল হ'ল 1 নম্বৰত লিখিম যে ক নম্বৰত বাৰ্ষিক গতিৰ ফলত মাছ বছৰ ঋতু পৰিৱৰ্তন হয়। খ নম্বৰত লিখিম যে সাগৰীয় হ্ৰদ বতাহৰ গতি তাপ আৰু বায়ুৰ চাপ পৰিৱৰ্তনৰ মূল কাৰণ হ'ল বাৰ্ষিক গতি। 4 নম্বৰ প্ৰশ্নটো যে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? ইয়াৰ উত্তৰটো লিখিম পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফালৰ সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটো ৰাতি হয়, যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আজিলৈ ইমানে, ধন্যবাদ।